Guys, welcome back to my YouTube channel RPM Vlog channel. সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' এটা। সো আজি ভিডিঅ'টো হ'ব এনেকুৱা ধৰণৰ মানে যিবোৰ নতুন ইউটিউবাৰ সো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। তেওঁলোকে মানে কিছুমানে হয়তো ইউটিউবত থাম্বনেইল দিব নাজানে, সো বনাব নাজানে, আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই কেনেকৈ থাম্বনেইল বনাই আৰু কেনেকৈ থাম্বনেইল ইউটিউবত দিয়ে সো সেইখিনিৰ ওপৰত ভিডিঅ'টো বনাম বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টো হ'ল মানে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। সো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। আৰু ফাৰ্ষ্টতে সকলোৱে প্লে ষ্ট'ৰত গৈ ল'ব। তাৰপাছত পিকচাৰ্ট বুলি চাৰ্চ কৰিব। চ' মোৰ তাত আছে পিকচাৰ্ট চাৰ্চ কৰা, আৰু মোৰ তাত আনি থৈ দিয়াও আছে। চ' তাৰ পৰা অ'পেন কৰিব। তাৰপিছত আহিব, ধুনীয়াকৈ আহি যাব এইখিনি। ক'ত কি কৰিব লাগে গোটেইখিনি আহি যাব সম্পূৰ্ণকৈ। চ' এয়া হৈ আছে পিকচাৰটো। তো মাজত যিটো নেকি দেখিছে প্লাছ পইণ্ট, চ' সেইটোত ক্লিক কৰিব সকলোৱে। তাৰপিছত আপোনাৰ নিজৰ ফটো আহিব। তো তোমাৰ গেলাৰীত যিমানবোৰ ফটো আছে সকলো ফটো আহিব। তাৰপিছত আৰু ভিডিঅ' আহিব। চ' তুমি যদি নিশ্চয় মানে ফটো এডিট মানে থাম্বনেইল বনাব খোজা, তেন্তে তোমাৰ নিজৰ যিকোনো মানে তোমাৰ যিটো টপিকৰ ওপৰত ভিডিঅ'টো বনাইছিলে সেই টপিকটোৰ ওপৰৰ মানে ফটোখন আনি কিনে সেইটো লগাই দিব। ফটোখনত ক্লিক কৰিব, তাৰপিছত আহি যাব তাতে। চ' মই এখন আপোনালোকক দেখুৱাইছোঁ, চাব। এই ফটোখন লৈছোঁ, অমৃতা বা মই আৰু আশ্ৰমিকা শইকীয়া থকা সেই ফটোখন লৈছোঁ। চ' তাৰপিছত এনেকৈ আহিব, কেঞ্চেল কৰি দিলে হয় এইটো। চ' ফটোখন আহি গ'ল। আৰু মোৰ তাত যিহেতু মই ফটোখন গম নাপালোঁ, মই এইটো হোৱাটছএপৰ পৰাহে অনা গ'ল। চ' হ'লেও ক্ৰপ কৰি দিলোঁ, কথা নাই। চ' ক্ৰপ কৰি দিয়াৰ পিছত চ' এইটো হৈ গ'ল ফটোখন। তাৰপিছত আপোনালোকে টেক্সট লিখিব পাৰে, নহ'লেবা ব্ৰাইটনেছটো বঢ়াব পাৰে। চ' ফ্ৰেম লগাব পাৰে, কোনো কথা নাই। তো মই ফ্ৰেম একো লগোৱা নাই, যিহেতু মোৰ এই ফটোখন জাষ্ট আপোনালোকক দেখুৱাবৰ কাৰণেহে কৰিছোঁ। চ' আৰু টেক্সট লিখিব লাগিলে তাত টেক্সট বুলি আহিব, আৰু মই এনেই জাষ্ট লিখি দিছোঁ অমৃতা বা আৰু মই বুলি। চ' আপোনালোকে যিটো টপিকৰ ওপৰত ভিডিঅ'টো বনায়, চ' সেই থাম্বনেইলটো ভালকৈ লিখিব, চ' যাতে মানুহৰ চকুত পৰি যায় আৰু অলপতে। চ' মই এইটো লিখিলোঁ অমৃতা বা আৰু মই বুলি, আৰু আনি কিনে মাজত বহাই দিলোঁ। তাৰপিছত ক'লা কালাৰটো তলত দি দিছোঁ, আৰু এইটো কালাৰটো মই ওপৰত দি দিছোঁ, দেখিবলৈ ভাল লাগিছে। চ' আপোনালোকেও কালাৰটো নিজৰ মতে দি দিব। আৰু এইটো ছেভ কৰিব লাগিলে গেলাৰী যিটো আহিব, পষ্ট টু পিকচাৰ্ট বুলি যিটো আহিব, তাত কৰিলেও পিকচাৰ্টত থাকিব, আৰু গেলাৰীত কৰিলে একেবাৰে আপোনাৰ গেলাৰীত থাকিব। এইটো মোৰ গেলাৰীত আহি গ'ল, চাব। এলবামত চাব। চ' এইটো ফটোটো আপোনালোকে দেখিছে। চ' ফটোটো আহি গ'ল ইয়াত। এইটো কোনাত যিটো ফটো আছে সেইটো হৈ গ'ল ইয়াত, মানে ছেভ হৈ গ'ল। আৰু এই ফটোটো এতিয়া আপুনি চ' যিসকল ইউটিউবাৰ, চ' ইউটিউবাৰসকলৰ নিশ্চয় ইউটিউব ষ্টুডিঅ'টো থাকেই, তাত থাম্বনেইল লগাব পাৰি। আৰু এইটো মোৰ ইউটিউব ষ্টুডিঅ'টো, চ' নতুন চেনেলটোৰ। আৰু ইয়াৰ পৰা যিকোনো এটা মানে থাম্বনেইল মানে ভিডিঅ'ত আপুনি যিটো ভিডিঅ' দিব সেইটো ভিডিঅ'ৰ ওপৰত থাকিব, আৰু থাম্বনেইলটো লগাব ইয়াত পাৰিব। এইটো চেঞ্জ থাম্বনেইল বুলি আহিছে, এইটো থাম্বনেইলটো মই বৰ্তমান দি দিছোঁ, চাওক। যিটো এই ভিডিঅ'টোৰ এই থাম্বনেইলটো নহয়, কিন্তু মই হ'লেও আপোনালোকক দেখুৱাবলৈ এবাৰ ছেভ কৰি দিছোঁ আৰু কেঞ্চেল কৰি দিছোঁ লগে লগে। ছেভ হৈ আছে, এয়া হৈ গ'ল ছেভ। সকলোৱে দেখিছে নিশ্চয়। আৰু এনেদৰে আপোনাৰ এই থাম্বনেইলটো এডিট কৰিব পাৰি।
চ' যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো। আৰু আপোনালোকে যি টপিকৰ ওপৰত ভিডিঅ' খোজে মই বনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে তো এইটো আহি গ'ল, তো চাব পাৰে। তো ধন্যবাদ।